শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ফাটা 10 এই ফাটিয়া 10 লাওপাৰা হাইস্কুলত আজি অনুষ্ঠিত হৈ আছে আৰু ইয়াত মোক নিৰ্দিষ্ট বক্তা হিচাপে মাতিছিলে। আমাৰ ইছলাম ধৰ্মৰ গুৰু হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম ৰবিউল আউৱাল মাহত জন্মগ্ৰহণ কৰিছিলে। যেতিয়া মক্কাত জন্মগ্ৰহণ কৰিছিল সেই সময়ত মক্কাত এটা বৰ্বৰ যুগ আছিলে। তেওঁৰ জন্মৰ পিছত সেই মক্কাবাসী সেই বৰ্বৰ যুগৰ অৱসান ঘটাই এটা আধুনিক যুগৰ এটা সূচনা কৰিছিলে। ঠিক মই আশা কৰিছোঁ আজি এই পবিত্ৰ অসমত লাওপাৰা হাইস্কুলৰ যিখিনি ইয়াত অন্ধকাৰ যিখিনি আছে, যিখিনি সমস্যা আছে, সেই সমস্যাখিনি আঁতৰ হওক আৰু লাওপাৰা হাইস্কুলখন এখন আলোকিত হওক, এই মই কামনা কৰিছোঁ। আৰু ইয়াত মই দেখিছোঁ যে লাওপাৰা হাইস্কুলৰ হিন্দু মুছলমান আটাইখিনি ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীসকলে অংশগ্ৰহণ কৰি আমাৰ যি জাতি ধৰ্ম নিৰ্বিশেষে যে আমি একতাৰে বান্ধি থাকিব লাগে তাৰ নিদৰ্শন প্ৰদৰ্শন কৰিছে। সেইখিনি উপলব্ধি কৰি সঁচাকৈ মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। আৰু আগন্তুক দিনবোৰত লাওপাৰা হাইস্কুলখনে ধৰ্ম জাতি বৰ্ণ নিৰ্বিশেষে এই স্কুলখনক আগুৱাই লৈ যাওক, তাৰে মই কামনা কৰিছোঁ। ধন্যবাদ।